নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ নতুন অসমীয়া ইনফৰমেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক এটা ক'ব বিচাৰিছোঁ যে তোমালোকে এই বছৰ কিমান পাৰ্চেণ্টেজত তোমালোকক স্কুটি প্ৰদান কৰিব তোমালোকক 60% নে 75% নত স্কুটি প্ৰদান কৰিব তোমালোকে ভাবি আছে যে অন্য বছৰৰ দৰে স্কুটি প্ৰদান কৰক 75% হলে বহুতে নাপাব কাৰণ অন্য বছৰে যেহেতু 60% আৰু 75% স্কুটি প্ৰদান কৰি আহিছে এই বছৰো তোমালোকক 60% আৰু 75% স্কুটি প্ৰদান কৰাটো বিচাৰি আছে হয় এতিয়ালৈকে কোনো নোটিছ ওলোৱা নাই আৰু যেতিয়া নোটিছ ওলাব তেতিয়া তোমালোকক মই আগতীয়াকৈ মোৰ চেনেলৰ জৰিয়তে তোমালোকক জনাই দিম আৰু তোমালোকক কওঁ যে এই স্কুটিক লৈ জয়ন্ত মল্ল বৰুৱাই তোমালোকক কৈছিল যে কেবিনেটত কৈছিল যে 75% সকলোকে ল'ৰা ছোৱালী সকলোকে লাগিব কিন্তু বৰ্তমানলৈকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনো আপডেট ঘোষণা কৰা নাই আৰু কোনো আপডেট অহাও নাই আৰু যেতিয়া নেকি আপডেট আহিব তেতিয়া মই তোমালোকক আগতীয়াকৈ মোৰ ভিডিঅ'ৰ জৰিয়তে তোমালোকক মই জনাই দিম তোমালোকে কনফিউজ নহবা আৰু তোমালোকক স্কুটি কেতিয়ালৈকে প্ৰদান কৰিব তোমালোকক 2024 নৱেম্বৰ মাহৰ ভিতৰত তোমালোকক স্কুটি প্ৰদান কৰিব আৰু তোমালোকে কনফিউজ নহবা যে 60% আৰু 75% তোমালোকক স্কুটি প্ৰদান কৰিব 75% তোমালোকক স্কুটি প্ৰদান নকৰে কিন্তু অন্য বছৰৰ দৰে 60% ছোৱালীক আৰু 75% ল'ৰাক স্কুটি প্ৰদান কৰি আহিছে এই বছৰো তোমালোকক 60% আৰু 75% স্কুটি প্ৰদান কৰিব আৰু যেতিয়া নেকি লেটেষ্ট আপডেট আহিব তেতিয়া তোমালোকক মই মোৰ ভিডিঅ'ৰ জৰিয়তে আগতীয়াকৈ জনাই দিম তোমালোকে মোৰ ভিডিঅ' পাই থাকিবৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব